নমস্কাৰ, মই সুৰভি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টি আপোনালোকে জানিব পাৰিব চিলাই মেচিনৰ কিছু কথা, কেনেধৰণে চাফা কৰিব, চিলাই মেচিনটো ক'ত ক'ত তেল দিব লাগে সকলোখিনি দেখাম। আৰু এনেকুৱা ধৰণৰ আপোনালোকৰ বাৰু চিলাই উফৰি যোৱা বা মানে চিলাইটো ভালদৰে নধৰে এনেকুৱা ধৰণৰ সমস্যা হৈছে নেকি বাৰু আপোনাৰো মেচিনটোৰ? যদি হৈছে আপোনালোকে মেকানিকৰ ওচৰলৈ নিনিয়াকৈ মানে কম সময়ৰ ভিতৰত ঘৰতে কেনেধৰণেনো নিজেই মেচিনটো ভাল কৰিব পাৰিব তাকে আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টি শেষলৈকে চাব। আৰু এতিয়া এয়া চাওক, মোৰ তলে ওপৰে দুইটা চিলাই মানে উফৰি যোৱা নিচিনা হৈছে। আৰু এতিয়া মই এই নটটো দেখিছেনে, বিশেষ একো কৰিব নালাগে আপোনালোকে চিলাইটো যদি নধৰে। এতিয়া এই নটটো যে মই পকাইছোঁ, এই নটটো মানে একেবাৰে টাইট নহয়, একেবাৰে ঢিলাও নহয়, এনেকুৱাকৈ জোখত থ'ব, মানে সূতাডাল যাতে ফ্ৰীকৈ মানে আহে। আৰু এতিয়া এই ববিন কেছটোৰো একেই চাবচোন, ববিন কেছটো সৰু নট এটা আছে আৰু ওপৰ চাইডে এখন পাতি এচটা আছে। পাতি এচটা যদি বেছি দাং খাই থাকে তেতিয়াও কিন্তু মানে চিলাইটো এনেধৰণৰ হয়। আৰু এতিয়া মই এই নটটো আপোনালোকে স্ক্ৰুড্ৰাইভাৰ সহায়তো টাইট কৰিব পাৰে, নাইবা ববিনৰ সহায়তো টাইট কৰি ল'ব পাৰে। আৰু এতিয়া দেখিছেনে ববিনটো এনেকুৱা ধৰণেৰে মানে সূতাডালেৰে ববিনটো মানে যাতে খহি মানে সূতাডাল পূৰা ফ্ৰীকৈ ওলায়ো নাহে, মানে একদম নৰ্মেলত দুইটা মানে বেজিৰ সূতাডাল আৰু ববিনৰ সূতাডাল সমান মানে লেভেলত হ'ব লাগে, তেতিয়া মানে চিলাইটো খুব সুন্দৰ হয়। আৰু এতিয়া মই আপোনালোকক চিলাই দেখাম, চাব দেই। এতিয়া মই সেই দুইটা ঠিক কৰি ল'লোঁ আৰু ঠিক কৰাৰ পাছত চাওকচোন চিলাইটো কিমান সুন্দৰকৈ ধৰিছে। এইটো ওপৰ চাইডে আৰু এইটো চাইড তল চাইড চাওকচোন। মই এতিয়া সেইকেইটা লেভেলটো মিলাই ল'লোঁ। তেতিয়া মিলোৱাৰ পাছত চিলাইটো ভাল হ'ল। আৰু প্ৰথমে মোৰ চিলাইখিনি এনেকুৱা ধৰণৰ ধৰিছিলে চাওকচোন, উফৰি মানে ভালেমান এডোখৰ নধৰে, এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছিলে। ভাবিলোঁ আজি মই আপোনালোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, কোনোবা নহয় কোনোবা উপকৃত হ'ব। চিলাই কৰিবলৈ যিবিলাকে নতুনকৈ শিকিছে তেওঁলোকৰ বাবে সুবিধা হ'ব, যিসকলে পুৰণি তেওঁলোকেতো জানেই। আৰু আজি আপোনালোকক দেখানে এই নটটোৰ কি কাম। এই নটটোৰ মানে কাম হৈছে ইপিনে ছাইডত 1 2 3 4 5লৈকে দিয়া আছে, দেখিছেনে? এই নটটো আপোনালোকে এনেধৰণে পকাই ঢিলা কৰি মানে চিলাইৰ ছাইজটো সৰু ডাঙৰ কৰিব পাৰে। আৰু এতিয়া আমি মই আজি আপোনালোকক কেনেধৰণে মানে মেচিনৰ এই দাঁতখিনি আছে যে, এই দাঁতখিনি কেনেধৰণেনো চাফা কৰে আপোনালোকক দেখাম। স্ক্ৰুড্ৰাইভাৰে মই এতিয়া খুলিম নটকেইটা। আৰু এইপিনে এডাল বেল্ট আছে, এই বেল্টডাল আপোনালোকে এনেধৰণে ওপৰলৈ কৰি দিব। ওপৰলৈ কৰি দি এই জিভা চটা ওপৰলৈ দাং খাই যাব আৰু তাৰ পাছত মানে আমি এই প্লেট চটা খুলিবলৈ সুবিধা হ'ব। এতিয়া মই নটকেইটা খুলি লৈছোঁ। প্ৰথমতে এয়া নটকেইটা স্ক্ৰুড্ৰাইভাৰ সহায়ত আপোনালোকে খুলি ল'ব দুইটা। আৰু আমি কাপোৰ চিলাই থাকিলে মেচিনবিলাক মানে চাফা কৰি থাকিব লাগে আৰু সঘনাই তেল দি থাকিব লাগে, তেতিয়া কি হয় মেচিনটো মানে চাউণ্ড নকৰে বেছি। এয়া চাওকচোন, মোৰ এতিয়া মানে এইখিনি লেতেৰা হৈছে, কাপোৰ চিলোৱা ধূলি সূতা কেতিয়াবা লাগি ধৰে, তেতিয়াও কিন্তু এনেধৰণে চিলাইটো জাপ মাৰে। আৰু এতিয়া মই ব্ৰাছৰ সহায়ত এইখিনি চাফা কৰি লৈছোঁ ভালদৰে। আৰু এতিয়া এনেদৰে চাফা কৰাৰ পাছত আকৌ প্লেট চটা মই লগাই দিছোঁ। লগাই লৈ নটকেইটা ভালদৰে লগাই ল'ব। নটকেইটা লগাই হৈ গ'ল। আৰু এতিয়া আজি আপোনালোকক দেখাম মেচিনত তেল আমি ক'ত ক'ত দিব লাগে আৰু কেনেধৰণে দিব লাগে তেলটো। এয়া হৈছে মেচিনৰ তেল এইটো। আৰু এতিয়া মেচিনৰ তেলটো আমি ক'ত দিব লাগে চাওঁ আহক। মেচিনৰ তেল আমি সাধাৰণতে প্ৰথমে এই ফুটাবিলাক আছে যে, ফুটাবিলাকত প্ৰথমতে আমি দি ল'ব লাগে। আৰু য'ত য'ত ফুটা আছে তাৰ ভিতৰত আমাৰ এটা মানে নট স্কুপ আছে, সেই স্কুপবিলাকত যদি ধূলি হৈ
ধূলিবিলাক লাগি ধৰে তেতিয়া মানে মেচিনটো বেছিকৈ চাউণ্ড কৰে। আৰু এই বেজীৰ ৰডডাল যিডাল আছে সেইডালতো তেল ভালকৈ দিব লাগে। চাফা কৰি তেল দিও তেতিয়া মেচিনটো একদম ধুনীয়াকৈ মানে অকণো প্ৰব্লেম নিদিয়াকৈ আপোনাৰ চলি থাকিব। আজিৰ ভিডিঅ'টি আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।